নমস্কাৰ বন্ধুসকল, আজি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কোমোৰা, আলু আৰু পিঁয়াজ চয়াবিন দি এটা নতুন ৰেচিপি আপোনালোকৰ আগত আগবঢ়াব লাগিছোঁ। তাৰ বাবে একফাল কোমোৰা, 3টা আলু আৰু এটা পিঁয়াজ ল'লোঁ। এতিয়া মই এটা বাটিত জিৰা, ধনিয়া, হালধি, নিমখ এই গোটেই মছলাখিনি ধুনীয়াকৈ অকণমান পানী দি পেলাই ঘুটি পেলাই ভিজাই ৰাখিম। এনেকৈ যদি আপোনালোকে কিবা চব্জি বনোৱাৰ আগত এইদৰে মছলাটো ভিজাই ৰাখে, তেতিয়া কি হয়, চব্জিটোত খুব ধুনীয়া এটা ৰং উঠে আৰু গ্ৰেভিটো বৰ ধুনীয়া হয়। সেইকাৰণে মই এইদৰে ৰাখি দিলোঁ। এতিয়া মই গেছত এটা কেৰাহীত অলপমান তেল দি ল'লোঁ। এতিয়া চয়াবিনখিনিও মই ভিজাই পেলাই চেপি ল'লোঁ। এতিয়া কেৰাহীটো তেল গৰম হ'ল আৰু মই এয়া কোমোৰাখিনি অলপমান ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিম। তাৰ বাবে মই কোমোৰাখিনি তেলত দি দিলোঁ। এতিয়া মই অলপ সময় কোমোৰাখিনি ভাজি পেলাই ৰঙচুৱা হোৱালৈকে ভাজিম। এইদৰে যদি আপোনালোকে কোমোৰা ভাজি খোৱা নাই, তেন্তে নিশ্চয় বনাই খাব, কাৰণ এই বহুত ধুনীয়া সোৱাদ হয়। কোমোৰা ভাজি যেন নালাগিবই আপোনালোকৰ। এয়া চাওকচোন, কোমোৰাটো ধুনীয়াকৈ ৰঙচুৱা কালাৰ হৈ গ'ল। এতিয়া এনেকুৱা অৱস্থাতে এই কোমোৰাখিনি আমি এটা বাচনত উঠাই দিলোঁ। এয়া চাওক, এয়া মই দেখাই দিছোঁ ওচৰৰ পৰা আপোনালোকক কেনেকুৱা ৰঙচুৱা কৰিব লাগে। জ্বলাই দিব নালাগে, অলপ ৰঙচুৱা কৰিলেই হ'ব। ইফালে মই যিকেইটুকুৰ আলু কাটি ৰাখিছিলোঁ, সেই আলুখিনিও এই তেলখিনিতে ফ্ৰাই হ'বলৈ মই দি দিলোঁ। এয়া আলু মই 3টা আলু লৈছিলোঁ। সেই 3টা আলু এনেকৈ এইটো চাইজত টুকুৰা কৰি ল'ব। কৰি লৈ পেলাই এইখিনিও কোমোৰাখিনিৰ নিচিনাকৈ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আৰু মই এইদৰে ভাজিবলৈ আৰম্ভ কৰিলোঁ। এইদৰে যদি কোমোৰাখন আজি ল'ৰা ছোৱালীবিলাকে কি কৰে, কোমোৰাটো খাব মন নকৰে। গতিকে আপোনালোকে এইদৰে কোমোৰা, আলু আৰু চয়াবিন যদি বনাই দিয়ে, সিহঁতে বহুত ভাল পাব খাই। আৰু যিসকলে মাছ মাংস নাখায়, তেওঁলোকে নিৰামিষতো এইদৰে ধুনীয়াকৈ বনাই খাব পাৰিব মছলা দি। গতিকে মই এইদৰে আলুখিনি ৰঙচুৱা হোৱাকৈ ভজাৰ পিছত সেইখিনি উঠাই ল'লোঁ আৰু সেই তেলখিনিতে অকণমান পাঁচফোৰণ দিলোঁ আৰু পাঁচফোৰণখিনি অলপ সময় লৰাই পেলাই যি এটা পিঁয়াজ কাটি থৈছিলোঁ, সেই পিঁয়াজটোও মই ইয়াৰ লগত মিলাই দিলোঁ। তেলখিনিত দি দিলোঁ। তেলখিনিত পিঁয়াজখিনি দিলোঁ আৰু এটা তেজপাত দিম। তেজপাত দিয়াৰ পিছত পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে, ধুনীয়া এটা কালাৰ অহালৈকে মই ভাজিম। এয়া চাওকচোন, পিঁয়াজখিনি মই ভাজি আছোঁ। পিঁয়াজখিনি এইদৰে ৰং সলাব। ৰঙচুৱা হোৱাৰ লগে লগে আমি তাত বাকী মছলাখিনি এড কৰিম। এতিয়া পিঁয়াজ ৰঙচুৱা হৈ গৈছে। মই এতিয়া আদা নহৰু 1 চামুচ মিলাই দিলোঁ। আদা নহৰু চামুচ দিয়াৰ পিছত অলপ সময় আদা নহৰুখিনি মই তেলত ভাজিম, যাতে তাৰ কেঁচা গোন্ধটো অলপ গুচি যায়। ভাজা হোৱাৰ পিছতে মই যিখিনি পানী দি পেলাই মছলা থৈ দিছিলোঁ, সেই মছলাখিনি ইয়াৰ লগত মই মিলাই দিলোঁ। মিলাই দিয়াৰ পিছত এইখিনি অলপ ভাজিব লাগিব। তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে মছলাখিনিৰ পৰা তেলটো ওলাবলৈ নধৰে আৰু আদা নহৰুৰ যি কেঁচা গোন্ধ, সেইটোও তেতিয়া গুচি যাব। এইদৰে ভাজি পেলাই আমি মছলাৰ পৰা তেলটো ওলোৱালৈকে ৰখিব লাগিব। এয়া চাওক, মছলাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিলে আৰু মছলাৰ পৰা তেল ওলোৱা আৰম্ভ কৰাৰ লগে লগে আলু আৰু কোমোৰাৰ যিখিনি ভাজি থোৱা আছিলে, সেইখিনি দি দিলোঁ। লগতে তিয়াই থোৱা চয়াবিনখিনিও চেপি পেলাই ইয়াতে মই মিক্স কৰি দিম। মিক্স কৰি দিয়াৰ পিছত অলপ সময় লৰাব লাগিব। লৰাই পেলাই 2 মিনিটৰ কাৰণে ইয়াক ঢাকন দি থৈ দিব লাগিব। ধুনীয়াকৈ মছলাখিনি মিলাই ল'ব লাগিব। মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত এতিয়া মই 2 মিনিটমানৰ কাৰণে আকৌ ঢাকন দি পেলাই সিজিবলৈ দিম। এতিয়া মই ঢাকনখন লগাই দিম। মছলাখিনি ভালকৈ মিলিব লাগিব। ঢাকনখন দি দিলোঁ।
দি দিয়াৰ পিছত 2 মিনিটমান ৰখিলোঁ। 2 মিনিটৰ পিছত আকৌ মই ঢাকনখন খুলি মই শুকান জলকীয়াৰ গুড়ি দিয়া নাই, কাৰণ শুকান জলকীয়াৰ গুড়িটো আমাৰ স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়। গতিকে মই ঘৰৰে পকা জলকীয়া আছিলে, তাকে পিচি পেলাই অকণমান পানী দি পেলাই সেইখিনি মই ইয়াৰ লগত মিলাই দিলোঁ। মিলাই দি আকৌ ধুনীয়াকৈ মছলাখিনি চব্জিখিনিৰ লগত কোমোৰাখিনিৰ লগত মিলাই দিলোঁ। মিলাই পেলাই আকৌ 2-3 মিনিটৰ কাৰণে মই ইয়াক ঢাকন দি ৰাখি দিলোঁ। গেছৰ ফ্লেমটো কম ৰাখিব, বেছি দিলে অলপ জ্বলি যাব পাৰে। অকণমান নিমখ দি দিলোঁ, কাৰণ মোৰ মানে চব্জিখিনিত অলপ নিমখ কম হোৱা যেন অনুভৱ হৈছিলে। এতিয়া আকৌ 3-4 মিনিটৰ পিছত আকৌ মই এইখিনি উলিয়াই পেলাই চালোঁ। চোৱাৰ পিছত এতিয়া ইয়াত অলপমান গৰম পানী দিয়াৰ পিছত অলপ 3-4 মিনিটৰমান কাৰণে আকৌ ঢাকি দিম। এই ঢাকি দিয়াৰ পিছত 4 মিনিটমান থকাৰ পিছতে আপোনাৰ চব্জিটো ৰেডি হৈ গ'ল বুলি ধৰক আৰু। এয়া আকৌ এবাৰ মই লৰাই দিলোঁ ধুনীয়াকৈ। তলত যাতে চব্জিটো লাগিব নিদিয়ে, চব্জিটো লাগিলে ইয়াৰ গোন্ধটো অলপ বেয়া ওলাব। গতিকে মই ঢাকনখন মাৰি দিলোঁ। ঢাকনখন মাৰি দি 3-4 মিনিটৰ পিছত আকৌ এবাৰ চালোঁ। এয়া চাওক, চব্জি হৈ গ'ল। কি ধুনীয়া কালাৰ হৈছে দেখিছেনে? তো এইদৰে আপোনালোকে বনাই খাই চাওক। খাই চাই কেনেকুৱা পালে মোক কমেণ্ট কৰিবলৈ নেপাহৰিব। এয়া ধুনীয়া কালাৰ এটা, ধুনীয়া ৰঙচুৱা কালাৰ হৈ যায়। কিন্তু কোমোৰাৰ চব্জিটো আচলতে এনেকুৱা কালাৰ নহয়, কিন্তু এইদৰে বনালেহে আপোনালোকে হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।